উঠিল ঘৰত চাব পাৰে কি ধুনীয়া ঘৰা এইবিলাক যি আছে এইবিলাক গোটাই বৰা ফেকনি আপোনালোকে চাব পাৰে এইটো হ'ল গোবিন্দাৰ ঘৰ হে গাইজ গুড মৰ্নিং ৱেলকাম টু নিউ ব্লগ আইগলো আৰু উন্নত ব্লগৰ সৈতে আজি হৈছে আমাৰ 3 নম্বৰ দিন আজি বঢ়িয়াকৈ ফুৰিব ওলাই আছোঁ এতিয়া বাজিল মোটামুটি 4টা এতিয়া ফুৰি পেলাই আমি ডাইৰেক্ট ঘৰকলৈ গুচি যাম আগে ফুৰিব যাম তাৰপিছত ডাইৰেক্ট চিধা চিধা আৰু ঘৰ বস্তু লৈ বস্তুখিনি ইয়াতে আছে বাৰু আৰু একবাৰ আহিম আহি পেলাই বস্তুখিনি ল'ম আৰু ঘৰত গুচি এতিয়া গাড়ীখন ইয়াতে আছে ক'ৰবাত তাতে ঘূৰিব যাৰ কাৰণে ৰেডি আমাৰ কথাটো হৈছে কি থাকান চৌ চাৰ কাৰণে বহুত সলকান যাব লাগে কিন্তু আমাৰ দেৰি হৈ গ'ল 5টাই বাজিল মোটামুটি হাগাই নহয় জলদি যা এইফালে গাড়ী যাই আছে গাইছ বাকী আমাৰ টিমটো বহি গ'ল দে বঢ়িয়াকৈ ইমান দেৰি লাগে তাৰ বেটাৰ তো গাইছ তেতিয়াৰ পৰা যাই আছোঁ যায়ে পোৱা নাই ইমান যাম আৰু গাড়ী গেলা ৰাস্তা গেলা যি পাইকা ৰিল চা নহ'ব বাকী চবেই বৰ হৈছে ঘুমাই আছে চাগে চবে বাকী এইভাগে যাম পূৰা লাইন দেখছিনে ইমান মানুহ চাবা আহিছে পূৰা মানে 2 দিন বন্ধ হৈছিল 2 দিন বন্ধৰ পিছত খোলা হৈছে সেইকাৰণে মানুহ বহুত হৈছে এতিয়া আমি সেইখিনি বুলি যাব লাগিব এইবাৰ এতিয়া বুলি যাই থাকোঁ দে গাইছ বহুত বুলিলোহে যায় আপোনাৰ আৰু যি ঠাণ্ডা পাইছোঁ না কিবা বৰফ চৰফ হৈ আছে এনেকুৱা ঠাণ্ডা পাইছোঁ সেইকাৰণে মকচুৰ দৰে এখন বনাই লৈছোঁ ৰ বঢ়িয়াকৈ তাইকে ৰিল যাবি গাইছ ইয়াৰ পৰা কাঞ্চনজংঘাখন কি বঢ়িয়াকৈ দেখা পায় এইখন কাঞ্চনজংঘা সেইভাগে হিলখন চাব যাওঁ ৰ'ব চাৱাৰ কাৰণে মানুহ দেখছিনে নাই চব হ'বই মানুহ পুৰা কাছে এখন কাঞ্চনজংঘা হয় দে সূৰ্যটো ওলব নেকি না কয় দিয়ে হ'লে চাওঁ ৰ'বচোন ইভাগে ভিডিঅ' কৰিছে আৰু মানুহ দেখছিনে এইফালে অ' গাইছ মানুহবিলাকে পুৰা ৰখি আছে চোৱাৰ কাৰণে পুৰা ৰেডি মানে পুৰা মানুহ চাওক এইফালে মানুহ সিফালে মানুহ এইফালেও মানুহ আছে তাত আৰু এখন কাঞ্চনজংঘা পাহাৰখন চাব পাৰে একবাৰ আৰু এখন গাইছ ফাইনেলি অলবাৰ হৈছে আৰু ওলাই আছে চাব পাৰে পাহাৰ গৈছে কাঞ্চনজংঘা তো গাছ তেতিয়াৰ পৰাই ৰখলোঁ এতিয়া কেইটা বাজিলে 4:30 বাজিল এতিয়ালৈকে ওলাই অহা নাই হয় দি ওলব কাঞ্চনজংঘাৰ হয় দি ওলব বুলি ভাবিছিলোঁ কিন্তু হয় দিনলৈ হয় দি ওলব আৰু এইফালে গাড়ীৰ যাম চাওক গাড়ী পাহাৰৰ পূৰা লাইন হৈ গৈছে গাড়ী আৰু এই বেকচাইডেতো আছে লাইন সেই বেকচাইডে গেলি দেখাই আছোঁ আপোনালোকে এটা বস্তু চাব পাৰে এইবিলাক যি আছে এইবিলাক গোটাই বৰফ এখনি খান চব বৰফে মানে নেয়াৰৰ দৰে অলপ বৰফ আৰু লাল্লি গম পায় বৰফ বুলি বাকী এনে চাই থাকিলে কিবা বেলেগ বস্তু হেন পায় কিন্তু এলাখান বৰফে সিমাখানক লগি মুঠতে বৰফৰ জেগাত আহাৰ মন আছিল বৰফ চোৱাৰ মন আছিল চুব পাৰিলোঁ লাৰিছা তই গম পাবি পাত এটা আনিছা সেইটো পাত আনি এইটো এতিয়া চাই এতিয়া তই আপুনি ওলাই আনকে চা ঠাণ্ডা হবি দে চাচোঁ কি ঠাণ্ডা হয়নে বৰফ বিশ্বাস হৈছেনে তো কাছে বৰফে আৰু তাতে কাঞ্চনজংঘাত গ'লে তো কৈছোঁ না ডাইৰেক্ট বৰফ হৈ বেলেগ চাৱালা হৈ গ'ল এতিয়া যা আছোঁ এখনি বোলে সূৰ্য ওলা নহয় কাঞ্চনজংঘা চাৱা আহে তো এতিয়া যা আছোঁ আৰু এটা প্লেচ আছে তাকে নিব এইবাৰ তো জলদি যাব লাগে বাকী গাড়ীত যাম দেখছি না পুৰা গাড়ীত যাম চবৰে চাহ হৈ গ'ল চবে যা আছে বৰ্তমান গাইছ আৰু ফাইনেলি এটা ভাল লোকেশ্যন আহি গ'লোঁ ফটো মাৰাৰ কাৰণে আপোনালোকে আৰু একবাৰ ভিউটো চাই লওক এইটো এটা ভিউ ইয়াতে অলপমান ফটো চটো মাৰোঁ তাৰপিছত আৰু অলপ ভিউ আছে দেখাই আছোঁ তক আৰু যাব লাগিব আৰু কিবা মন্দিৰ চন্দিৰ আছে পাৰ্ক আছে তাতে যাব লাগিব গাইছ এইবাৰ আহি গ'লোঁ আমি বুদ্ধ মন্দিৰ চাবা আগত দেখি আছে বুদ্ধ মন্দিৰৰ গেটখন সেইখন গেট দেখাব পাৰে চাব পাৰে ভিতৰটোৰ কি যাই পেলাই দেখাই আছোঁ ৰ'ব ভিতৰত যাই লওঁগে তো গাইছ চাব পাৰে এইটোৱে মন্দিৰ কি ধুনীয়া লগা মন্দিৰ আৰু ভিতৰত আছে কিবা কিবি জেগা আৰু হোটেল চোটেল দোকান চোকান চব আছে ইয়াতে ভিতৰত আহি দেখা পালে এইটো চাব পাৰে এইটোৱে মন্দিৰ ভিতৰত মানুহবিলাকে যাই আছে তাতে পূজা কৰি আহিব পাৰে আৰু এইটোত চাব পাৰে জুই লাগি ৰৈছে এইটো কিবা মন্দিৰে চাগে আৰু ইয়াতে লেখা আছে বেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ মন্দিৰ চোৱা হৈ গ'ল এতিয়া আমি যাই আছোঁ এখন বোলে কিবা পাৰ্ক আছে আৰু ইয়াতে বজাৰ কৰিছে কাপোৰ কিনিব কিবা কোনে কি কিনিবি সেই কিনিবি নে কিয় কা কিমান দাম তাতে কিবা এটা খাই লওঁ বঢ়িয়াকৈ পুৰি ঘুগনি খাই পেলাই আৰু পাৰ্কক লগি গুচি যাওঁ যেতিয়াৰ পৰা আমি তলত নামি আছোঁ পাহাৰৰ তেতিয়াৰ পৰা এতিয়া চাউণ্ডগিলা সৰু হৈ গৈছে যিমান জোৰত ক'লেও কথা নাই ফাইনেলি আহি পালোঁ ৱাটাৰফল চাব পাৰে ফটো মাৰিছে ধুনীয়াকৈ फूल तोड़ना मना है फूल तोड़ने पर 500 रुपये का फाइन होगा फूल चुल चिंता नोरा 500 टका फाइन দিব লাগিব লগলো ভিতৰত যাৰ কাৰণে টিকেট কাটিবলৈ টিকেট কাটি আছে আৰু পিছত যাওঁ আমি বঢ়িয়াকৈ আমি কেইটামান ফটো মাৰি লওঁ তাৰপিছত দেখাইছোঁ আৰু কি তো গাইছ এইটো এটা চাব আৰু ৱাটাৰফল
এই তাৰ পৰা আহিছে পুৰা নামি নামি এখানিত অলপ বেছি হৈছে এখানি অলপ কম কমকৈ নামি আহিছে কমকৈ আহিছে ন নামি এতিয়া গাইছ আৰু কেইটামান ফটো মাৰো ৰ তাতে ফটো মাৰা হয় আমি ওপৰত যাই আছো আৰু ওপৰত দেখি পুৰা ৱাটাৰফল আহি আছে মুঠতে ওপৰলৈকে যাই থাকিব পাৰি অধি চিৰি ইনকে ইনকে যাই যায় আৰু ওপৰত ৱাটাৰফল পাই থাকিম গোটেই প্লেচটো বঢ়িয়া ৰক গাইছ কৈছোঁ না টিকেট 20 টকাকৈ লৈছে ইয়াৰে সুৰকাৰ হয় ভালে লাগছি ৱাটাৰফল ফটোটো মাৰিলি না ই ফটো মাৰে কৈছোঁ না গাইছ মোবাইল ভৰ্তি কৰি দিছি তলত আহি আৰু এটা ভিউ দেখা পালোঁ চাব পাৰে পদুম ফুলটো কি ধুনীয়াকৈ বনাই দিছি তাৰে চাইডে এতিয়া পানী তাৰে ভিতৰত যাব নোৱাৰি নহ'লে তাৰে ভিতৰত যাই পেলাই ফটো তুলিলোঁ হয় বাকী ইহঁতে জিৰে আছে বঢ়িয়াকৈ গৰম লাগছি আমাৰ নলবাৰীতো গৰম ন তাকেইটোৱে ফাইনেলি আমাৰ জ্বৰ সময় হৈ গ'ল ৰুমত আহি গ'লোঁ এতিয়া ৰুম খালী কৰিব লাগে এতিয়া সিহঁতে ৰুম বঢ়িয়াকৈ কাপোৰ পেকিং কৰিছে তাৰপিছত খানা চানা খাই পেলাই আৰু ঘৰত গুচি যাওঁ শিলিগুৰিত লগি যাম তাৰ পৰা ট্ৰেইনত যাম বাকী কি হয় দেখা যাব ৰ তাত খাই হৈ গ'ল এতিয়া আমি গাড়ীত লগি যাই আছোঁ গাড়ীৰ পৰা ডাইৰেক্ট ট্ৰেইন ষ্টেচনক লগি যাম তাৰ পৰা ঘৰত যাম এতিয়া আৰু ভিডিঅ'টো নবনাম আৰু ষ্টেচনত পাৰোঁ যদি বনাম নহ'লে ঘৰত যাই বনাম দে তো গাইজ আপোনালোকে চাব পাৰে এইটো হ'ল গোবিন্দাৰ ঘৰ চিনেমাৰ এক্টৰ যে গোবিন্দা আছে ৰ'ব আপোনালোকক মই ভিডিঅ' দেখাইছোঁ বাহিৰৰ পৰা বৰ্তমান যাম হৈছে আৰু সিহঁতৰ লগত থাকিব নোৱাৰি যি পাদে কৈছোঁ না নাকৰ লোম কচ খাই যায় খিৰিকী খুলি তাত নাই এইফালে হৈছে ফুটবল খেলা আজি ক্ৰিছমাছ না সেইকাৰণে খেলা পুৰা পাচ্ছি কিন্তু ভালকৈ দেখা নাপায় মানুহ বহুত কি কৰিম আৰু এই নামন কৰি দিছোঁ দিয়ক বৰ্তমান আমি ড্ৰাইভাৰ দাক অসমীয়া গান শুনি আছোঁ আৰু জবিন গাৰ্গক চিনি পাই না সুধিছোঁ চিনি পাই বুলি কৈছে ভাল লাগে আৰু কিবা এটা গাইছ এইফালে চাবা আৰু সেইখন হৈছে নেপাল ইয়াৰ পৰাই বহুত নাওমান হেন পায় কিন্তু বেছি সৰুও নহয় আৰু ভাল লাগছে কিন্তু চাই পেলাই নেপালখনতে ফটো চটো মাৰো ৰ'ব তাকে তামান ফাইনেলি যোৱাৰ আগে আৰু এটা প্লেচত আহি গ'লোঁ পাৰ্কখনে পায় বাকী চাব আৰু এইটো ঝিল আছে আৰু এটা নাও চলাইছে আমি নাও চলাব আৰু চলবি নে নাও গাইছ কম দাম হ'লে চলাম পইচা বহুত গেছি না নাই বোলে 20,000 মান গেলে বাকী এইফালেও এটা ঝিল আছে সেইটোৱে দলং এখন বাকী গাইছ নাও চলাইছে বহুতবিলাকে আমি ভাবি আহিছিলোঁ নাও চলাম বুলি কিন্তু নাও চলা 4টা বজাতে বন্ধ হৈ গৈছে তো গতিকে এতিয়াতো আৰু চলব নাপাওঁ বাকী কিবাকে স্কেটিং কৰিছে বা সৰজনটো কি স্কেটিং কৰিছে চাওক গাইছ আমি নৰো দে এনেকৈ আমি পঢ়িব লাগিব এইফালে স্কেটিঙৰ কিবা মানে সেই কৰে উঠিব পাৰি আৰু এইফালে নেপালী ড্ৰেছ পিন্ধি আছে আগতেও পিন্ধিছিল আমাৰ ইয়াতে মই পিন্ধা নাই বাৰু তো গাইছ এইটো চাব পাৰে ডান্স কৰিছে ল'ৰাটো কি ধুনীয়াকৈ শ্ল' মোশ্যনত ইমান সহজ নহয় কিন্তু এনেকৈ ডান্স কৰা আমি কিন্তু নৰোৱেই বহুত ধুনীয়াকৈ কৰিছে বাকী বহুত মানুহ ভিডিঅ' কৰিছে আৰু কিছুমান মানুহ চাইও আছে কিন্তু সিমান মানুহ চোৱা নাই চবে নিজৰ কামত বিজি আৰু সেই ডান্সটো চাওক অলপমান এইফালে চবৰে হৰ্চ ৰাইডিং হৈছে হৰ্চ ৰাইডিঙত বৰ্তমান আমি উঠবা যাই আছোঁ বঢ়িয়াকৈ উঠিম সেইবোলে আপোনালোকক দেখাই আছোঁ হৰ্চ ৰাইডিং এইফালে উঠি আছে দুইজন গ'লে উঠিলোঁ ঘৰত চাব পাৰে কি ধুনীয়া ঘোঁৰা চলো টক 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 এইটো ঘোঁৰা চাব পাৰে আপোনালোকে আৰু সেইফালে আমাৰ বাবু উঠছি জকৰিতে দেখুৱাই ভয় লাগে গাইছ জকৰি যি ষ্টাৰ্ট হৈ গ'ল যাই আছোঁ বৰ্তমান এইফালত তাকালৈকে যাব অলপমান দূৰ আহা টক 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 চলো মেৰে ঘৰে টক 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 এইটো এটা ঘোঁৰা আছে ইয়াতে বান্ধা আছে এইটো আহি পেলাই আমি NJP ষ্টেচন এতিয়া ইয়াৰ পৰা টিকেট কাটিব লাগিব আৰু ঘৰত যাব লাগিব এতিয়া আপোনালোকে ইয়াতে উঠিব চিৰিত যাওঁ তাকলৈকে টিকেট কি হয় চাওঁ আমি বঢ়িয়াকৈ ৰখি আছোঁ ইয়াত আৰু আমাৰ আব্বাই দিছে টিকেট কাটবা বাকী সিহঁতক সুধো ৰ দাৰ্জিলিং চাই কেনে লাগিলে তহঁতে দাৰ্জিলিঙত 7 দিনমান থাকলি চাই পেলাই কেনে লাগছি ভাল লাগছি তোৰ কেনে লাগছি ভাল লগা নাই এতিয়া খাই পেলাই পাতছি ৰে মানুহ তাতে ইমান জেগা ঘূৰিলাক এতিয়া তাৰ বোলে বেয়া লাগছে এতিয়া আমি ইয়াত ট্ৰেইনত যাম ট্ৰেইনত জেনেৰেল টিকেটে হয় নে কি হয় নাজানো আৰু এতিয়া ভিডিঅ'টো কৰিব নোৱাৰোঁ এই 3টা দাৰ্জিলিঙৰ ভিডিঅ'টো যদি চাই পেলাই ভাল পাইছা কমেণ্টত লাভ এটা দি দিবি আজিৰ ভ্লগটো এইখিনি আছিল